নমস্কাৰ বন্ধু বান্ধৱীসকল, পূৰ্বাঞ্চল জিকে অসমলৈ আপোনালোকক পুনৰ স্বাগতম জনাইছোঁ। আমি 350 খ্ৰীষ্টাব্দৰ পৰা 1826 খ্ৰীষ্টাব্দলৈ অসমৰ যি সামগ্ৰিক বুৰঞ্জী আছে তাক এটা শৃংখলিত আকাৰত আলোচনা কৰি আছোঁ। প্ৰথম খণ্ডটি আমাৰ ইতিমধ্যে সমাপ্ত হৈছে, আপোনালোকে সেয়া নিশ্চয় চাইছে। আৰু ইয়াৰ পিছত আমি আহোম ৰাজত্বৰ বিষয়ে আলোচনা কৰিম। আহোম ৰাজত্বটো এটা বিস্তৃত অধ্যায়, সেইকাৰণে আমি ইয়াক বেলেগকৈ আলোচনা কৰিছোঁ, অন্যথা ভিডিঅ'টি বহুত দীঘলীয়া হৈ যোৱাৰ এটা আশংকা থাকে। সেইকাৰণে আমি আহোম ৰাজত্বটো এতিয়া আলোচনা কৰোঁ। আহোম ৰাজত্ব 1228 খ্ৰীষ্টাব্দত আৰম্ভ হয় আৰু 1826ৰ পিছতো পুৰন্দৰ সিংহ দিনলৈকে চলি থাকে। আৰু এটা প্ৰশ্ন পৰীক্ষাত অহা দেখা যায় যে আহোমৰ শেষ ৰজাজন কোন? ব্ৰিটিছ শাসনৰ অধীনত পুৰন্দৰ সিংহ আছিলে, গতিকে পুৰন্দৰ সিংহকে আহোমৰ শেষ ৰজা বুলি আপোনালোকে জানে। এতিয়া স্বৰ্গদেউ চুকাফা 1228 খ্ৰীষ্টাব্দত উজনি ব্ৰহ্মদেশৰ মাওলুঙৰ পৰা আহি পাটকাই পাৰ হৈ 13 বছৰ কাল অনাই বনাই পাটকাইৰ আশে পাশে ঘূৰি থাকে। তাৰপিছত দিহিং, টিপাম, শিমলুগুৰি, শ'লগুৰি, অভয়াপুৰী, হাবুং, লিগিৰা গাঁও, শিমলুগুৰি আদি কেইবাডোখৰ ঠাই নিৰ্বাচন কৰে বানপানীৰ বাবে, কিন্তু অৱশেষত 1253 খ্ৰীষ্টাব্দত চৰাইদেউত ৰাজধানী পাতে। গতিকে 1228 খ্ৰীষ্টাব্দত আহিছিলে, পাটকাই পাৰ হৈ আহিছিলে, আৰু 1253 খ্ৰীষ্টাব্দত চৰাইদেউত ৰাজধানী পাতিছিলে, আৰু 1268 খ্ৰীষ্টাব্দত চুকাফা স্বৰ্গী হয়। এই কথাকেইটা আপোনালোকে মনত ৰাখিব। চুকাফাৰ পাছত ক্ৰমে চুচেউফা, চুবিনফা, চুখামফা, চুখ্ৰাংফা, চুতুফা, টাওখামতি, চুডাংফা বা বামুণী কোঁৱৰ ৰজা হয়। ইয়াৰ ভিতৰত আমাক বামুণী কোঁৱৰৰ তথ্য কেইটামান আমাক লাগে। বামুণী কোঁৱৰেই প্ৰথম হিন্দুৰ আচাৰ নীতি গ্ৰহণ কৰিছিল। হিন্দুৰ আচাৰ নীতি প্ৰথম কোনে গ্ৰহণ কৰিছিলে বুলি MCQ আহিলে আমি বামুণী কোঁৱৰ লিখিব লাগিব, বা চুডাংফা নামটো মনত ৰাখিব লাগিব, কাৰণ বামুণী কোঁৱৰ নিদি কেতিয়াবা চুডাংফা বুলি দিয়ে। গতিকে স্বৰ্গদেউ চুকাফাৰ পিছত চুডাংফাৰ নামটো আমি মনত ৰাখিব লাগে। আৰু শিঙৰি ঘৰত উঠাৰ কথা প্ৰচলন কৰিছিলে চুডাংফাই। শিঙৰি ঘৰনো কি? আচলতে ৰজাই ৰাজপাট লোৱাৰ আগমুহূৰ্তত বা আগদিনাখনি শিঙৰি ঘৰত উঠি গা ধুৱে। গা ধোৱা পানীখিনি এজন ব্যক্তিৰ তলত, ঘৰটোৰ তলত থকা এজন ব্যক্তিৰ মূৰত পৰে, আৰু সেই ব্যক্তিজনে গোটেই ৰাজ্যৰ অপায় অমংগলবিলাক মূৰ পাতি লয়। এইটোক নেওচা যোৱা বুলি কয়। কি বুলি কয়? নেওচা যোৱা। আৰু সেই মানুহজনক ধন সোণ দি গাঁৱৰ পৰা পঠিয়াই দিয়া হয়, ৰাজ্যৰ পৰা। গতিকে শিঙৰি ঘৰত উঠা প্ৰথা প্ৰথম চুডাংফাই প্ৰচলন কৰিছিলে। তাৰপিছত আৰু এটা তেখেতৰ তথ্য হ'ল, ৰাজধানী চৰাইদেউৰ পৰা দিহিঙৰ পাৰৰ চৰগুৱাত স্থাপন কৰিছিলে। শিৱসাগৰৰ পৰা 10 মাইল দূৰৰ দিহিঙৰ পাৰৰ চৰগুৱাত। ইয়াৰ পিছত স্বৰ্গনাৰায়ণৰ কথা আমি পাম। স্বৰ্গনাৰায়ণে দিহিঙৰ পাৰৰ বকতালৈ তুলি আনিছিলে। এনেকৈ আমি ৰাজধানী সলনি হৈ থকা আমি ক্ৰমান্বয়ে পাই গৈ থাকিম। চুডাংফাৰ পাছত চুজাংফা, চুফাফা, চুচেনফা, চুহানফা, তাৰপিছত চুপিমফা আৰু চুহুংমুং বা স্বৰ্গনাৰায়ণ ৰজা হয়। এতিয়া স্বৰ্গনাৰায়ণৰ কথা আমি জানিব লাগিব। চুহুংমুং বা স্বৰ্গনাৰায়ণে প্ৰথম হিন্দু নাম স্বৰ্গনাৰায়ণ উপাধি কোনে লৈছিলে? চুহুংমুঙে লৈছিলে। চুহুংমুং, আমি এইটো মনত ৰাখিব লাগিব। আৰু দিহিঙৰ পাৰৰ বকতালৈ ৰাজধানী তুলি নিছিলে। ক'ৰ পৰা? চৰগুৱাৰ পৰা। চৰগুৱা আমি পালোঁ। তাৰপিছত এইজন ৰজাই কি কৰিছিলে? লোকপিয়ল প্ৰথম আৰম্ভ কৰিছিলে। লোকপিয়ল প্ৰথম কোনে আৰম্ভ কৰিছিলে তেতিয়াহ'লে? এই চুহুংমুঙে। তাৰপিছত আইজোতা সলনি শকাব্দ, হিন্দুৰ শকাব্দ কি কৰিছিলে? চনটো গ্ৰহণ কৰিছিলে। শকাব্দ গ্ৰহণ কৰিছিলে চুহুংমুঙে। তাৰপিছত বুৰঞ্জী অসমীয়া ভাষাত প্ৰথম লিখিছিলে চুহুংমুঙৰ দিনৰ পৰা। বুৰঞ্জী আহোমৰ দিনৰ পৰাই আৰম্ভ হৈছে। স্বৰ্গদেউ চুকাফাই লগত যিসকল মুনি তিৰোতাক আনিছিলে, তেওঁলোকৰ মৃত্যু হোৱা দেখি বিষয়া আৰু ডা ডাঙৰীয়াসকলক কৈছিলে যে য'তে যি পাই লিখি যাব। তাৰ পৰাই বুৰঞ্জী উৎপত্তি হৈছিলে বুলি কোৱা হয়। কিন্তু প্ৰথম টাই ভাষাত আছিলে। গতিকে অসমীয়া ভাষাত কোনে প্ৰথম লিখিছে? স্বৰ্গদেউ চুহুংমুঙে। স্বৰ্গনাৰায়ণে লিখিছে বুলি আমি ক'ব পাৰোঁ। তাৰপিছত ৰজাজন হ'ল চুকলেংমুং। চুকলেংমুঙে ৰাজপাটত উঠাৰ পিছত কি হয়? বকতাৰ পৰা গড়গাঁৱলৈ ৰাজধানী তুলি আনে। গড়গাঁও যেতিয়া পিছত আক্ৰমণ কৰিছিলে মুছলমানে, তেতিয়ালৈকে গড়গাঁৱে আছিলে। চুকলেংমুঙৰ দিনত গড়গাঁৱলৈ আহিছিলে। প্ৰথম পালোঁ চৰাইদেউত, তাৰপিছত চৰগুৱাত চুডাংফাৰ দিনত, তাৰপিছত আমি পালোঁ বকতা
চুহুংমুঙৰ দিনত, তাৰপিছত গড়গাঁৱলৈ। এতিয়া সেইকাৰণে এইজনক কি কয়, চুকলেংমুঙক গড়গঞা ৰজা বুলিও কোৱা হয়। আৰু নগা আলি বন্ধুৱাই আৰু গড়গাঁও পুখুৰী। নগা আলিটো কোনে বন্ধাইছিলে বুলি ক'লে চুকলেংমুঙৰ নামটো ক'ব লাগিব। আমি এনেই ধাই আলি, ধুদৰ আলি সেইবোৰ পাইছোঁ, কিন্তু নগা আলিটো আমি মনত ৰাখিব লাগিব পৰীক্ষাৰ উদ্দেশ্যৰে। তাৰপিছত আহিলে চুকলেংমুঙৰ পাছত চুখামফা বা খুৰা ৰজা। চুখামফাৰ নামটো খুৰা ৰজা বুলিও কোৱা হয়। খুৰা ৰজা মানে হাতীৰ পৰা পৰি ভৰিটো লেঙেৰা হৈছিলে, সেইকাৰণে খুৰা ৰজা বুলি কোৱা হয়। তাৰপিছত চুচেনফা। চুচেনফাক প্ৰতাপসিংহ বুলি কোৱা হয় বা বুদ্ধি স্বৰ্গনাৰায়ণ। বুদ্ধিত পাকৈত আছিলে কাৰণে বা বয়সত ৰজা হৈছিলে কাৰণে বুদ্ধি স্বৰ্গনাৰায়ণ বুলি কোৱা হয়, এইটো কথাও আহে। ইয়াত আগতো আমি এজন চুচেনফা বুলি পাইছিলোঁ, এইজনৰ কিন্তু প্ৰতাপসিংহৰ নামটোৱেই চুচেনফা আচলতে, সেইটো আমি মনত ৰাখিব লাগিব। চুচেনফা আমি পাইছিলোঁ কোনজন, যে হেৰিয়ৰ পাছত যোনজন হৈছিলে, ইয়াত আমি পাইছোঁ এইটো চুচেনফা, এইজন বেলেগ, এইটো চুচেনফা। আৰু এই প্ৰতাপসিংহক চুচেনফা বুলি জনা যায়। তাৰপিছত প্ৰতাপসিংহৰ দিনত কি হৈছিলে, মোমাই তামুলী বৰবৰুৱাক বৰবৰুৱা উপাধি দিছিলে। বৰবৰুৱা উপাধি মোমাই তামুলী বৰবৰুৱাক প্ৰথম দিছিলে। আৰু মোমাই তামুলী বৰবৰুৱাই কি কৰিছিলে, পাইক প্ৰথাৰ প্ৰচলন কৰিছিলে। পাইকনো কি সেই বিষয়ে আমি জানোৱেই, বা আপোনালোকে চাব পাইক প্ৰথাৰ বিষয়ে। কি হয়, প্ৰতি হাজাৰত হাজৰিকা, 1000 লোকৰ ওপৰত হাজৰিকা, শৰ ওপৰত শইকীয়া, বৰাৰ ওপৰত কুৰিজনৰ ওপৰত বৰা পদ সৃষ্টি কৰিছিলে, অৰ্থাৎ শাসনৰ কাৰণে। আৰু একেজন পাইকে কি কৰিছিলে, নাও চলাবও জানে, যুদ্ধ কৰিবও জানে। আৰু সেইমতে দেৱলীয়া পাইক বুলি আছিলে, যিসকল মন্দিৰত গৈছিলে। পাইক প্ৰথাৰ কথা আলোচনা কৰোঁতে সেইখিনি কথা সুন্দৰকৈ পোৱা যায়। কোনে প্ৰচলন কৰিছিলে, প্ৰতাপসিংহৰ দিনত। কোনে, মোমাই তামুলী বৰবৰুৱাই। তাৰপিছৰ আৰু পাম আমি মোমাই তামুলী বৰবৰুৱা প্ৰতাপসিংহৰ দিনত আৰু কেইটামান কথা আছে, পিছত আছে। বৰ্তমান আমি ক্ৰমান্বয়ে ৰজাকেইজন চাই গৈছোঁ। তাৰপিছত প্ৰতাপসিংহৰ পাছত চুৰামফা বা ভগা ৰজা। ভগা ৰজা মানে তেওঁ নৈতিকভাৱে কি হ'ল, তেওঁৰ দুৰ্বল আছিলে, সেইকাৰণে ভগা ৰজা। আৰু ভগনীয়া বুলি এজন আছে, পিছত পাম, এইটো ভগা। তাৰপিছত আহিলে চুটিনফা বা নৰিয়া ৰজা। নৰিয়া ৰজা মানে জ্বৰ হৈ থাকে বা গা বেয়া হৈ থাকে, সেইকাৰণে নৰিয়া ৰজা চুটিনফা কোৱা হয়, বা কেঁকুৰা ৰজা বুলি কোৱা হয়, কোজা হৈ থাকে কাৰণে। তাৰপিছত চুৰামলা বা জয়ধ্বজ সিংহ। চুৰামলা বা জয়ধ্বজ সিংহক কি হয়, ভগনীয়া ৰজা বুলি কোৱা হয়। আমি এইটো ভগা ৰজা কথা কওঁতে কৈছিলোঁ ভগনীয়া ৰজা। জয়ধ্বজ সিংহক কয় আহোম ৰাজপাটত উঠাৰ পিছত সোণকোষ নদী পৰ্যন্ত সাম্ৰাজ্য বিস্তাৰিত কৰিছিলে, সোণকোষ নদীলৈকে। জয়ধ্বজ সিংহৰ দিনত কি হৈছিলে, 1662 চনত মীৰ জুমলাই আক্ৰমণ কৰিছিলে আৰু গড়গাঁও এৰি পলাই গৈছিলে। গড়গাঁও তেতিয়া ৰাজধানী আছিলে, গতিকে গড়গাঁও এৰি পলাই গৈছিলে কাৰণে ভগনীয়া ৰজা বুলি কোৱা হয়। তাৰপিছত সন্ধি হ'ল, সন্ধিখনৰ নামটো কি, ঘিলাঝৰী ঘাটৰ সন্ধি। আমি সেইটো পাম, ঘিলাঝৰী ঘাটৰ সন্ধিটো আমি পিছত ধুনীয়াকৈ আছেই, আপোনালোকে ভিডিঅ'টি শেষলৈকে চাই যাওক সেইকাৰণে। তাৰপিছত কি হয়, তাত ৰমণী গাভৰুক কি হয়, মোগলৰ হেৰেমলৈ পঠিয়ায়। ৰমণী গাভৰুৱে তাত গৈ ৰহমত বানু বেগম নাম লয় আজমতৰালৈ বিয়া দিয়ে, আজমতৰালৈ। গতিকে সেইটো আমি মনত ৰাখিব লাগিব। আৰু এজন আছিলে শ্ৰী হৰ্ষদেৱ, যি আছিলে আমাৰ আগতে আমি বৰ্মন বংশ পাইছিলোঁ, তাৰ হৰ্ষদেৱৰ জীয়ৰী ৰাজ্যমতীক নেপালৰ ৰজালৈ বিয়া দিছিলে। সেই নেপালৰ পশুপতিনাথ মন্দিৰ এই ৰাজ্যমতীৰ অনুৰোধতে বনাইছিলে, সেই কথাটো ক'বলৈ থাকি গৈছিলে আগৰ ভিডিঅ'টিত। আৰু অমৃত প্ৰভাৰ কথা আমি পাইছিলোঁ, কোচ ৰমণীক দিছিলে মানসিঙলৈ, কি কাশ্মীৰলৈ। তাৰপিছত ক্ষমা দেৱীক দিছিলে মানসিঙলৈ, তেনেকৈ আমি আৰু পাম আগলৈ। যি হওক, ৰমণী গাভৰুৰ কথা আমি গম পালোঁ। তাৰপিছত আমাৰ আহিলে চক্ৰধ্বজ সিংহ বা চুপুংমুং। এতিয়া যিহেতু গড়গাঁওখন এৰি থৈ গুচি গৈছিলে ভগনীয়া ৰজাই বা চুৰামলাই, তাৰপিছত চক্ৰধ্বজ সিংহ, যি সন্ধি হ'ল, ঘিলাঝৰী ঘাটৰ সন্ধি 1663 হ'ল, তেতিয়া চক্ৰধ্বজ সিংহ ৰজা হ'ল। চক্ৰধ্বজ সিংহ স্বাধীন প্ৰিয় আছিলে, তেওঁ মোগলৰ অধীন হৈ থকাটো বিচৰা নাছিলে। লাচিত বৰফুকন আৰু আটন বৰগোহাঁইৰ সহযোগত, আটন বৰগোহাঁই বুঢ়াগোহাঁই আছিলে মন্ত্ৰী আৰু লাচিত বৰফুকন সেনাপতি আছিলে, তেওঁলোকৰ সহযোগত শৰাইঘাটত যুদ্ধ আৰম্ভ কৰে। কিন্তু শৰাইঘাটৰ প্ৰকৃত যুদ্ধ ইয়াৰ পিছত হয়, চক্ৰধ্বজ সিংহৰ দিনত নহয়, উদয়াদিত্য সিংহৰ দিনত। কাৰণ চক্ৰধ্বজ সিংহ 1669 চনত মৃত্যু হয়, আৰু শৰাইঘাটৰ প্ৰকৃত যুদ্ধখন লাগে 1671 চনত, সেইকাৰণে উদয়াদিত্য সিংহৰ দিনত। এইটো বহুতে ভুল কৰা দেখা যায়, গতিকে এই কথাটো আপোনালোকে ক্লিয়াৰ হ'ব। ইয়াৰ পিছত আহিলে
এটা প্ৰশ্ন অহা দেখা যায়, সেইটো সকলোৱে জানে, ৰামসিংহ আছিলে মোগলৰ সেনাপতি। এইটো আৰু এই ৰণত কি হ'ল, মোগল পৰাজিত হৈ মানাহ নদী কি হয় সীমা হয়। ইয়াৰ আগলৈকে সোণকোষ নদী আছিলে, তাৰপিছত মানাহ হ'ল আৰু পশ্চিমৰ সীমা মানাহলৈকে নিৰ্ধাৰিত হয়। ইয়াৰ আগত এখন ৰণ লাগিছিলে এই 1669 চনত, আলবৈ ৰণ বা আলাবৈ ৰণ, আমি সেইটো পাম আলাবৈ ৰণ, ইয়াৰ আগতেই লাগিছিলে 1669 চনত। বৰ্তমান অসম চৰকাৰে 100 ফুট হেংদাং এখন তাত নিৰ্মাণ কৰিবৰ কাৰণে প্ৰস্তুতি চলাইছে বা বাজেটত ধৰিছে। তাৰপিছত উদয়াদিত্য সিংহৰ কথা আমি চাওঁ। চুটিনফা বুলি কোৱা হয় উদয়াদিত্য সিংহ। আহোম নামটো চুটিনফা বা আৰু এজন আছিলে ৰামধ্বজ সিংহ বা শুক্লাংফা। আমি চুটিনফাৰ কথাটো চাওঁ, উদয়াদিত্য সিংহৰটো চাওঁ আমি। ইয়াত কি হয়, মূলতঃ হেৰি যুদ্ধখন হয়, শৰাইঘাটৰ যুদ্ধখন উদয়াদিত্য সিংহৰ দিনত হয়। এইটো কথা আমি মনত ৰাখিব লাগিব। আৰু আতন বুঢ়াগোহাঁই কথাটো আমি বুঢ়াগোহাঁই অনুপম ৰাজভক্তিৰ কথা আমি বুৰঞ্জীত উল্লেখ আছে। অনুপম ৰাজভক্তি আৰু দিহা পৰামৰ্শ দিছিলে, সেইটো কথা আমি গম পাইছোঁ। তাৰপিছত চুলিকফা বা ৰত্নধ্বজ সিংহ ৰজা হ'ল। ৰত্নধ্বজ সিংহৰ দিনত লালুকোলা বৰফুকন কি হ'ল, অতি ক্ষমতালোভী আৰু বিষয়া আছিলে, ক্ষমতালোভী ৰাজবিষয়া। সেইকাৰণে কি কৈছে, টুংখুঙীয়া ফৈদৰ গদাপানীক যেতিয়া অংগক্ষত কৰিবলৈ লৈছিলে, গদাপানী টুংখুঙীয়া ফৈদৰ আছিলে, গোবৰ ৰজাৰ পুত্ৰ। গোবৰ ৰজাৰ কথাটো মনত ৰাখিব। গোবৰ ৰজা কেইদিনমানৰ কাৰণে ৰজা হৈছিলে, 20 দিন নে কেইদিন আছিলে, 20 days হ'ব পাৰে, এইটো কম দিনৰ কাৰণে অতি। তাৰপিছত কি হ'ল, জয়মতীক এৰি থৈ জয়মতীয়ে পলাই পঠিয়াই দিয়ে গদাপানীক, নগা পাহাৰলৈ যায়গৈ, আমি সেই কথা জানোৱেই। কিন্তু এটা কথা আপোনালোকে চাব, লালুকোলা বৰফুকন আকৌ লাচিত বৰফুকনৰ ভায়েক আছিলে, সেই কথা আমি পিছত উল্লেখ কৰিছোঁ। আৰু চুলিকফা ল'ৰা ৰজা বুলি কোৱা হয়, কম বয়সৰ ৰজা হৈছিলে কাৰণে ল'ৰা ৰজা বুলি কোৱা হয়। ল'ৰা ৰজাৰ কাৰণে যি পৰামৰ্শ দিয়ে লালুকোলাই সেই পৰামৰ্শ লয়। তাৰপিছত জয়মতীৰ মৃত্যু হ'ল। জয়মতী দিৱস কেতিয়া পালন কৰা হয়, চ'ত মাহত পালন কৰা হয়। 27 মাৰ্চত 27 মাৰ্চত সাধাৰণতে জয়মতী দিৱস পালন কৰা হয়। সেইটো আমি মনত ৰাখিব লাগিব। তেনেদৰে মূলাগাভৰু দিৱসো আছে, আমি পাম সেইখিনি কথা। আজিকালি ভিতৰৰ প্ৰশ্ন আহে কাৰণে এইটো কথা উল্লেখ কৰিছোঁ। তাৰপিছত লালুকোলাৰ যি অতপালি, সেয়া সহ্য কৰিব নোৱাৰি লাষ্টত কি হয়, গাৰখীয়া ভূটাই ডেকাই হত্যা কৰে লালুকোলাক। এইটো কেতিয়াবা প্ৰশ্ন আহি যায়। তেনেদৰে বদন চন্দ্ৰ বৰফুকনক কোনে হত্যা কৰিছিলে সেইটো আহে। ৰূপ সিং চুবেদাৰৰ হতুৱাই ৰাজমাৱে হত্যা কৰাইছিলে। ভূটাই ডেকাই লালুকোলাক হত্যা কৰিছিলে 1680 চনত। এইডোখৰলৈকে আমি পালোঁ। তাৰপিছত চুপাতফা বা গদাধৰ সিংহ ৰজা হয়। চুপাতফা বা গদাধৰ সিংহ, বঙহৰদেউ বুলি যি জয়মতীয়ে তেখেতৰ ওপৰত বিশ্বাস কৰি মৃত্যুবৰণ কৰিছিলে, গদাধৰ সিংহই নগা পাহাৰত পলাই থাকিও তাৰপিছত কি হ'ল, আহি আমাৰ আহোম সাম্ৰাজ্য উদ্ধাৰ কৰিলে। গদাধৰ সিংহ নাম ল'লে চুপাতফাই আৰু টুংখুঙীয়া ফৈদৰ ৰজা আছিলে। তাৰপিছত উমানন্দ দেৱালয় বনাইছিলে, উমানন্দ দেৱালয় 1694 চনত। আৰু গদাধৰ সিংহৰ দিনতেই ইটাখুলিৰ শেষ ৰণখন হৈছিলে 1682 চনত, কিছুমানত 81 বুলি কয়। এইবিলাক যুদ্ধৰ কথা পিছত আছে, আপোনালোকে ইয়াত নাই কোৱা যদিও চিন্তা কৰিব নালাগে, পিছত আমি উল্লেখ কৰিছোঁ। গদাধৰ সিংহ, উমানন্দ মন্দিৰ কিহৰ কাৰণে নিৰ্মাণ কৰিছিলে বুলি প্ৰশ্ন আহে, কোনজন দেৱতাৰ নামত? গণেশ দেৱতাৰ নামত। এবাৰ প্ৰশ্ন আহিছে আগতে, অসম চৰকাৰৰ পৰীক্ষাৰ প্ৰশ্ন আহিছে গণেশ দেৱতাৰ কাৰণে, উমানন্দ। আৰু মন্দিৰটো ক'ত আছে? পিকক আইলেণ্ড, ইংৰাজসকলে পিকক আইলেণ্ড নাম দিছিলে, বা মাজুলীৰ ওপৰত থকা আটাইতকৈ ক্ষুদ্ৰ মাজুলীৰ আটাইতকৈ ডাঙৰ নদীদ্বীপ আৰু উমানন্দ আটাইতকৈ ক্ষুদ্ৰ নদীদ্বীপ। তাৰপিছত আহিলে লাই বা শুক্ৰাংফা ৰুদ্ৰসিংহ। আৰু লেছাই ৰজা নহয়, কিন্তু এইটো মনত ৰাখিব, এইটো এটা হিষ্ট্ৰীৰ এটা ফেক্ট কৈছোঁ। লাই লেছাই আছিলে দুজন পুত্ৰ জয়মতীৰ বা গদাধৰ সিংহৰ। তাৰে লাই বা ৰুদ্ৰসিংহ শ্ৰেষ্ঠ ৰজা হয়, শ্ৰেষ্ঠ নৃপতি। ৰংপুৰত ৰাজধানী পাতিলে। এতিয়া ৰাজধানী ইয়াৰ আগলৈকে ক'ত আছিলে? গড়গাঁৱত আছিলে। তাৰপিছত ৰংপুৰত ৰাজধানী পাতিলে। এতিয়া ৰংপুৰত ৰাজধানী পতাৰ পিছত জয়মতীৰ স্মৃতিত জয়দৌল আৰু জয়সাগৰ পুখুৰী ৰুদ্ৰসিংহই খন্দাইছিলে। তাৰপিছত কাৰেংঘৰ আৰু নামদাঙৰ শিলৰ সাঁকো, মেটেকাৰ আলি, এইবিলাক ৰুদ্ৰসিংহৰ কীৰ্তি বুলি কৈছে। ৰুদ্ৰসিংহই কি কৰিছিলে? প্ৰথম কাঠ বাঁহেৰে ৰংঘৰটো বনাইছিলে। এইটো প্ৰশ্ন ইতিমধ্যে পৰীক্ষাত আহি গৈছে, প্ৰথম কোনে বনাইছিলে? তাৰপিছত পকী ৰংঘৰটো বনাইছিলে প্ৰমত্ত সিংহ ইয়াৰ পিছত। গতিকে ৰুদ্ৰসিংহৰ এইকেইটা হ'ল অৱদান: জয়দৌল, জয়সাগৰ পুখুৰী, তাৰপিছত নামদাঙৰ শিলৰ সাঁকো, মেটেকাৰ আলি।
বিশেষকৈ নাম ডাঙৰ শিলৰ সাঁকো, জয়দৌল আৰু জয়সাগৰ পুখুৰী এইকেইটা আমি মনত ৰাখিব লাগিব। আমি এইকেইটা জানোৱেই, আপোনালোকে জানেই, কিন্তু পৰীক্ষাত MCQ আহিলে এই ধৰণে উত্তৰটো কৰিব। তাৰপিছত ৰুদ্ৰসিংহৰ দিনতেই ৰাজ্য সৰ্বাধিক বিস্তাৰ হৈছিলে কৰতোৱা নদীলৈকে হৈছিলে। কৰতোৱা নদী পশ্চিম সীমাৰ যি তিষ্টা নদীখন আছিলে পশ্চিমবংগলৈকে বৈ গৈছে, সেইটো কোৱা হৈছে। প্ৰথম সোণকোষ নদীলৈকে আছিলে, তাৰপিছত আহিলে মানাহলৈকে, তাৰপিছত এতিয়া কৰতোৱালৈকে হ'ল। তাৰপিছতে চুত্তানফা বা শিৱসিংহ ৰজা হয়। শিৱসিংহ ৰুদ্ৰসিংহৰ পুত্ৰ। ৰুদ্ৰসিংহই মৃত্যুৰ সময়ত 5জন পুতেকক এজনৰ পিছত এজনকৈ ৰজা হ'বলৈ কৈছিলে। শিৱসিংহ ডাঙৰ পুত্ৰ আছিলে, ৰাজপাটত উঠে। কিন্তু ছত্ৰভংগৰ যুগ পৰিব বুলি যেতিয়া পুৰোহিতসকলে ক'লে শিৱসিংহক, ছত্ৰভংগৰ যুগ মানে বেয়া দিন আহিব ৰজা হ'লে নিজেই, তেতিয়া 3গৰাকী ৰাণীক কি কৰে, 3গৰাকী ৰাণীক শাসনভাৰ গতাই দিয়ে। বৰৰজা ফুলেশ্বৰী, অম্বিকা আৰু দ্ৰৌপদী। এইকেইটা আমি পাছত পাম। আৰু হস্তিবিদ্যা নামৰ পুথিখন তেতিয়া নিৰ্মিত হৈছিলে, হাতীৰ ওপৰত যি সচিত্ৰ পুথি, সুকুমাৰ বৰকাইতে নিৰ্মাণ কৰিছিলে। আমি এতিয়া ধায়ালিৰ কথা ইয়াৰ অকণমান আগত পাইছোঁ, কিটো যিহেতু মেটেকাৰ আলি। তাৰ আগত আমি এতিয়া মেটেকাৰ আলিটো পালোঁ। ধায়ালিটো কোনে বনাইছিলে? শিৱসিংহই বনাইছিলে। ধায়ালি। তাৰপিছত গৌৰীসাগৰ পুখুৰী, শিৱসাগৰ পুখুৰী, শিৱদৌল আদি নিৰ্মিত কৰে। শিৱদৌলটো অম্বিকাই নিৰ্মিত কৰে, 2গৰাকী ৰাণীয়ে। গতিকে আমি সেইটো পাছত পাম, কিন্তু ইয়াত আমি আকৌ সেইটো কথা উল্লেখ কৰিছোঁ। ৰাণী কেইগৰাকীৰ কথা আমি বেলেগকৈ পাছত আলোচনা কৰিছোঁ। কি হয়, মোৱামৰীয়া বিদ্ৰোহৰ বীজো ইয়াতেই সিঁচা হয় বুলি কোৱা হয়। মোৱামৰীয়া বিদ্ৰোহ কি আমি জানো, 1759 চনত আৰম্ভ হয়, লক্ষীসিংহৰ দিনত। এতিয়া কিন্তু বীজ অংকুৰিত হয়। কেনেকৈ হয়? মোৱামৰীয়া সত্ৰাধিকাৰ যি অনিৰুদ্ধদেৱে স্থাপন কৰিছিলে সত্ৰ, ইয়াৰ আগত আমি আলোচনা কৰিছোঁ। মটক যি জনগোষ্ঠী, সৰ্বানন্দ সিংহ, বৰসেনাপতি, সকলোখিনি আলোচনা কৰিছোঁ। এতিয়া মোৱামৰীয়া বিদ্ৰোহ, সেইকাৰণে আমি আগত ভালকৈ আলোচনা কৰিছিলোঁ, ইয়াত আলোচনা নকৰোঁ। মোৱামৰীয়া বিদ্ৰোহৰ বীজ অংকুৰিত হৈছিলে কিয়? ফুলেশ্বৰীয়ে কি কৰিছিলে, মোৱামৰীয়া মহন্তক দুৰ্গা পূজাৰ প্ৰসাদ খুৱাই দিছিলে আৰু ফুট দিছিলে বলিৰ তেজেৰে। সেইকাৰণে ইয়াতে বীজ অংকুৰিত হৈছিলে। কিন্তু আচল মোৱামৰীয়া বিদ্ৰোহ পিছত আৰম্ভ হয়। ইয়াৰ পাছত চনেনফা বা প্ৰমত্ত সিংহ ৰজা হয়। প্ৰমত্ত সিংহ হ'ল দ্বিতীয়জন পুত্ৰ। প্ৰমত্ত সিংহৰ দিনত ৰংঘৰটো পকী ৰংঘৰ নিৰ্মাণ কৰা হয়। এতিয়া প্ৰশ্ন যদি আহে ৰংঘৰটো কোনে নিৰ্মাণ কৰিছিলে বুলি, তেতিয়া আমি প্ৰমত্ত সিংহৰ নাম দিব লাগিব। কিন্তু যদি কাঠ বাঁহেৰে নিৰ্মাণ কৰিছিলে বুলি দিয়ে, তেতিয়াহ'লে আমি ৰুদ্ৰসিংহৰ কথা ক'ব লাগিব। লগতে শুক্লেশ্বৰ মন্দিৰ, এইবিলাক গড়গাঁৱৰ সিংহদুৱাৰ, বিশেষকৈ শুক্লেশ্বৰ মন্দিৰটো মনত ৰাখিব পাৰি, এইটো আহে পৰীক্ষাত, নিৰ্মাণ কৰিছিলে প্ৰমত্ত সিংহই। তাৰপিছত ৰাজেশ্বৰ সিংহ সিংহাসনত বহে আৰু লক্ষী সিংহ তাৰপিছত সিংহাসন বহে। 4জন ৰজা হয়, কিন্তু 5 নম্বৰজন ৰজা নহ'লে। ৰুদ্ৰসিংহৰ 4জন পুত্ৰ, ৰাজেশ্বৰ সিংহ, লক্ষী সিংহলৈকে। লক্ষী সিংহ কি আছিলে? কোলা আছিলে বৰণত। সেইকাৰণে কি হয়, অবৈধ পুত্ৰ বুলি ভাবিছিলে ডাঙৰীয়াসকলে। সেইকাৰণে ৰজা পাতিব বিচৰা নাছিলে লক্ষী সিংহক। কিন্তু লক্ষী সিংহৰ দিনত আকৌ কীৰ্তিচন্দ্ৰ বৰবৰুৱাহে বেছি কি হয় শাসনত আহে। বৰবৰুৱা আছিলে কীৰ্তিচন্দ্ৰই অপমান কৰাৰ কাৰণে মোৱামৰীয়া বিদ্ৰোহ হৈছিলে। নাহৰক অপমান কৰাৰ কাৰণে, হাতী দিবলৈ আহোঁতে আৰু নমতাৰ কাৰণে যে অপমান কৰিছিলে কীৰ্তিচন্দ্ৰ বৰবৰুৱা, এই লক্ষী সিংহৰ দিনত এইটো। তাৰপিছত ৰাজেশ্বৰ সিংহৰ দিনতে আহোম ৰাজ্যৰ পতনৰ বীজ ৰোপিত হৈছিলে আৰু বটবৃক্ষ ৰূপ লয় লক্ষী সিংহৰ দিনত। এই 1669 চনত মোৱামৰীয়া বিদ্ৰোহে প্ৰথম ৰংপুৰ অধিকাৰ কৰি লয়। ৰংপুৰলৈ ৰাজধানী কোনে আনিছিলে? ৰুদ্ৰসিংহই। ৰংপুৰ অধিকাৰ কৰি দিয়ে। তাৰপিছত লক্ষী সিংহৰ পাছত গৌৰীনাথ সিংহ কি হয়, ৰজা হয়। মোৱামৰীয়া নিধন নীতিকেই লৈছিলে। আৰু মোৱামৰীয়াসকলৰ বিদ্ৰোহ যেতিয়া বেছি হ'ল, তেতিয়া ইংৰাজৰ সহায় বিচাৰিছিলে। তেতিয়া কেপ্টেইন ৱেলেছ আহিছিলে। ৱেলেছৰ নামটো আমি মনত ৰাখিব লাগিব। কেপ্টেইন ৱেলেছৰ সহায় কোনে লৈছিলে? লৰ্ড কৰ্ণৱালিছৰ দিনত। তেতিয়া গভৰ্ণৰ জেনেৰেল আছিলে লৰ্ড কৰ্ণৱালিছ, কাৰণ 1793 চনত কৰ্ণৱালিছ আছিলে। সেইটো ভাৰতীয় বন্দীত আমি পাইছোঁ। ইয়াৰ পিছত 1794 চনত যোৰহাটলৈ ৰাজধানী তুলি আনে। যোৰহাটেই শেষ ৰাজধানী। ৰংপুৰৰ পৰা যোৰহাটলৈ কেতিয়া আনিছিলে বুলি আহে, 1794 চনত। এইটো আমি মনত ৰাখিব লাগিব। তাৰপিছত আহিলে গৌৰীনাথ সিংহৰ পিছত কমলেশ্বৰ সিংহ ৰজা হয় আৰু চন্দ্ৰকান্ত সিংহ ৰজা হয়। চন্দ্ৰকান্ত সিংহ যেতিয়া ৰজা হয়, তেতিয়া মানে আক্ৰমণ কৰে আৰু চন্দ্ৰকান্ত সিংহক এবাৰ ৰজা পাতে, এবাৰ যোগেশ্বৰ সিংহক পাতে। তাৰপিছত যোগেশ্বৰ সিংহ ৰজা হোৱাৰ পিছত আকৌ পুৰন্দৰ সিংহ শেষত ৰজা হয়গৈ। পুৰন্দৰ সিংহ মানে 3বাৰ আক্ৰমণ কৰিছিলে।
ঠিক আছে, মানে 3বাৰ আক্ৰমণ কৰিছিলে। 1819 চনত দ্বিতীয়বাৰ আক্ৰমণ কৰে। 1816 চনত প্ৰথম আক্ৰমণ কৰে। তাৰপিছত 19ত দ্বিতীয়বাৰ আৰু 21ত তৃতীয়বাৰ আক্ৰমণ কৰে। এই 3বাৰ আক্ৰমণ কৰিছিলে। যোগেশ্বৰ সিংহক এবাৰ ৰজা পাতে, এই কথাও আমি জানো। গতিকে মানে 3বাৰ আক্ৰমণ কৰাৰ সময়ত কি হ'ল, চন্দ্ৰকান্ত সিংহ ৰজা আছিলে, তাৰপিছত এবাৰ যোগেশ্বৰ সিংহ হ'ল, এবাৰ পুৰন্দৰ সিংহ হ'ল। এই কথা চিন্তা কৰিব নালাগে। চন্দ্ৰকান্ত সিংহৰ কথা আমি ভালকৈ মোৱামৰীয়া বিদ্ৰোহত আলোচনা কৰিছোঁ। মাত্ৰ ৰজাকেইজনৰ নামটো মনত ৰাখক। যোগেশ্বৰ সিংহক এবাৰ তৃতীয়বাৰ আক্ৰমণ কৰাৰ পিছত যোগেশ্বৰ সিংহক ৰজা পাতে। আকৌ পুৰন্দৰ সিংহক শেষত 26 চনৰ ইয়াণ্ডাবু সন্ধিৰ পাছত 24 ফেব্ৰুৱাৰীত হৈছিলে, এই কথা আমি জানো। ব্ৰহ্মদেশ আৰু ইংৰাজৰ মাজত, ব্ৰহ্মদেশৰ ৰজা আৰু ইংৰাজৰ মাজত হৈছিলে। অসমৰ তাত ভূমিকা নাছিলে। গতিকে সেই যুদ্ধৰ পিছত যোগেশ্বৰ সিংহক এবাৰ তৃতীয়বাৰৰ কাৰণে ৰজা পাতিছিলে। আৰু 26 চনৰ পিছত পুৰন্দৰ সিংহক ৰজা পাতে, শেষ ৰজা। 33লৈকে থাকে, 1833লৈকে। আৰু 1838 চনতহে কি হয়, পুৰন্দৰ সিংহই নিজৰ বিষয়ভাৱ ত্যাগ কৰে। আৰু তেতিয়ালৈকে আহোম সাম্ৰাজ্য আছিলে বুলি আমি ক'ব পাৰোঁ, ব্ৰিটিছৰ অধীনত। গতিকে এইখিনিলৈকে আমি গম পালোঁ যে 600 বছৰীয়া ৰাজত্বৰ অৱসান ঘটে। কেতিয়াৰ পৰা? 1228 পৰা 1826লৈ, প্ৰায় 600 বছৰ, মানে 2 বছৰ কম আৰু। গতিকে এইটো এটা সোণালী অধ্যায় সমাপ্ত হয়। এতিয়া আমি কেইটামান ফেক্টছ ইয়াত অন্তৰ্ভুক্ত কৰিছোঁ। যিহেতু পৰীক্ষাৰ কাৰণে আমি পঢ়িছোঁ, গতিকে গোটেই কথাখিনি ইয়াত আহিব লাগিব। 2 ডিচেম্বৰটো কি? অসম দিৱস বুলি পালন কৰা হয়, চুকাফাই যেতিয়া ৰাজ্য প্ৰতিষ্ঠা কৰিছিল। আৰু পাত্ৰমন্ত্ৰী বুলি 5জন আছিলে। কি কি পাত্ৰমন্ত্ৰী? প্ৰথম চুকাফাই, বুঢ়াগোহাঁই আৰু বৰগোহাঁই পদটোক চুকাফাই সৃষ্টি কৰা। তাৰপিছত চুহুংমুঙৰ দিনত কি হৈছিলে? বৰগোহাঁই, বুঢ়াগোহাঁইৰ দিনত কি হয়, বৰপাত্ৰ গোহাঁই পদবীটো আৰম্ভ কৰা হয়। আগতে কি কি আছিলে পালোঁ? বুঢ়াগোহাঁই আৰু বৰগোহাঁই চুকাফাৰ দিনৰ পৰাই আছিলে। এইকেইজনক পাত্ৰমন্ত্ৰী বুলি কয়। 5জন আছিলে, আৰু পাছত আমি পাম। কনচেং বৰপাত্ৰ গোহাঁই প্ৰথম কি আছিলে? বৰপাত্ৰ গোহাঁই আছিলে। এই কনচেং বৰপাত্ৰ গোহাঁয়ে তুৰ্বক খানৰ বিৰুদ্ধে যুদ্ধ কৰিছিলে মূলা গাভৰুৰ মৃত্যুৰ পাছত। কনচেং বৰপাত্ৰ গোহাঁই। তাৰপিছত কি হয়, প্ৰতাপ সিংহৰ দিনত বৰবৰুৱা আৰু বৰফুকন পদবী সৃষ্টি কৰা হয়। বৰবৰুৱা মোমাই তামুলী বৰবৰুৱাক দিয়া হয়। আমি মোমাই তামুলীৰ কথা আলোচনা কৰোঁতে এইটো কৈছিলোঁ। আৰু প্ৰথম বৰফুকন কোন আছিলে? লাঙি পানীহিয়া। বুৰঞ্জী খ্যাত লাচিত বৰফুকন, লালুকোলা বৰফুকন আৰু পাখৰি গাভৰু মোমাই তামুলীৰ সন্তান আছিলে। গতিকে লালুকোলা বৰফুকন আৰু লাচিত বৰফুকন দুজন অপজিট কেৰেক্টাৰ, দুটা সম্পূৰ্ণ বিপৰীত চৰিত্ৰ। কি হয়, আৰু লুখুৰাখন ফৈদৰ আছিলে। ককাই ভাই আছিলে এই দুজন, অৰ্থাৎ মোমাই তামুলী বৰবৰুৱাৰ পুতেক আছিলে, আৰু লুখুৰাখন ফৈদৰ আছিলে। যিদৰে তুংখুঙীয়া ফৈদ আমি পাইছোঁ। তাৰপিছত আৰু কেইজনমান বৰফুকনৰ কথা আমি, বদন চন্দ্ৰ বৰফুকনৰ নামটো আমি মনত ৰাখিব পাৰোঁ। বদন চন্দ্ৰ মানৰ আক্ৰমণৰ কথা আহিব তেতিয়া। আহোমৰ এইকেইটা কেৰেক্টাৰ, মানে আমি হিষ্ট্ৰী জানিবলৈ হ'লে এনেদৰে মনত ৰাখিব লাগিব। তাৰপৰা দেবেৰা বৰবৰুৱা বুলি এজন আছিলে, আৰু কীৰ্তিচন্দ্ৰ বৰবৰুৱা, যাৰ কাৰণে মোৱামৰীয়া বিদ্ৰোহ হৈছিলে। তাৰপিছত দুজন আৰু পূৰ্ণানন্দ বুঢ়াগোহাঁই, মোৱামৰীয়া বিদ্ৰোহ দমনত পূৰ্ণানন্দ বুঢ়াগোহাঁই গুৰুত্বপূৰ্ণ ভূমিকা লৈছিলে। আৰু ৰুচিনাথ বুঢ়াগোহাঁই পিছত আছিলে, মোৱামৰীয়া বিদ্ৰোহৰ পিছত একেবাৰে যেতিয়া ব্ৰিটিছ আহিছিলে তেতিয়া আছিলে ৰুচিনাথ। এই নামকেইটা আমি মনত ৰাখিব পাৰোঁ। এই নামকেইটা মনত ৰাখিলে কি হ'ব, হিষ্ট্ৰীৰ আমি কিছুমান ফেক্টছ আমি মনত ৰাখিব পাৰিম। মূলা গাভৰুৰ কথা এতিয়া আহে। মূলা গাভৰুৱে অনা কটা কাপোৰখন বৈ দিব পৰা নাছিলে কাৰণে কি হ'ল, ফাচেংমুং যি স্বামী আছিলে, ফাচেংমুঙৰ মৃত্যু হৈছিলে বুলি আমি গম পাওঁ। তাৰপিছত কনচেং বৰপাত্ৰ গোহাঁয়ে মূলা গাভৰুৰ মৃত্যুৰ পাছত, মূলা গাভৰুৱে যেতিয়া ঘোঁৰাতুলি যুদ্ধ কৰিছিলে তুৰ্বক খানৰ বিৰুদ্ধে, তেতিয়া কনচেং বৰপাত্ৰ মৃত্যু হ'ল। তাৰপৰা কনচেং বৰপাত্ৰ গোহাঁই তুৰ্বকৰ মূৰটো তেতিয়া কাটি আনিছিলে যুদ্ধত। আৰু অনাকটা কাপোৰৰ কথা কেতিয়াবা আহে, অৰ্থাৎ নকটাকৈ বোৱা কাপোৰ, একে ৰাতিৰ ভিতৰত বোৱা কাপোৰ। মূলা গাভৰুৱে এইখন ব'ব নোৱাৰিছিলে বুলি কৈছিলে তেতিয়া দেই, সেইটো আমি জানো হিষ্ট্ৰীত। 29 মে' তাৰিখটো মূলা গাভৰু দিৱস বুলি পালন কৰা হয়। যিদৰে 27 মাৰ্চটো কি হয়, জয়মতী দিৱস বুলি। সেইদৰে 7 বহাগটো কি হয়, সতী সাধনী দিৱস। এইটো আমি হিষ্ট্ৰীটো মনত ৰাখিবলৈ হ'লে এইকেইটা আমি জানিব লাগিব, তেতিয়া আমাৰ পূৰা মনত সাঁচ বহি থাকি যাব যিসকল পৰীক্ষাৰ্থী তেওঁলোকৰ। তাৰপিছত ঘিলাজৰী ঘাটৰ সন্ধি হৈছিলে 1663 চনত, আমি উল্লেখ কৰিছিলোঁ। কাৰ মাজত হৈছিলে? মিৰ জুমলাই যেতিয়া আক্ৰমণ কৰিছিলে তেতিয়া জয়ধ্বজ সিংহৰ লগত হৈছিলে, শিৱসাগৰৰ টিপামৰ ওচৰৰ ঘিলাজৰী ঘাটত। জানুৱাৰী তাৰিখটো মনত নাৰাখিলেও হ'ব, 63 চনটো মনত ৰাখিব। 62ত আক্ৰমণ কৰিছিলে, 63ত এইটো সন্ধি হৈছিলে। আৰু ৰমণী গাভৰুক কি হৈছিলে, বিয়া দিছিলে আজমতৰালৈ। ৰহমত বানু বেগম নাম লৈছিলে। লগতে টিপামৰ ৰজাৰ জীয়েককো বিয়া দিছিলে।
ইয়াৰ পিছত এটা যুদ্ধৰ কথা উল্লেখ কৰিছিলোঁ, আলাবৈৰণ 1669 চনত হৈছিলে 5 আগষ্টত 10,000 আহোম সৈন্য নিহত হৈছিলে। তেতিয়া কি হ'ল, লাচিত বৰফুকন ভাগি পৰিছিলে শৰাইঘাটৰ মূল যুদ্ধৰ আগত, যিহেতু স্থল পথত হোৱাৰ কাৰণে যুদ্ধটো স্থলভাগত হোৱাৰ কাৰণে আহোমৰ সেনাই কি হৈছিলে, মোগলৰ অশ্বাৰোহী সেনাৰ লগত পৰা নাছিলে। তেতিয়া 10,000 সৈন্য নিহত হৈছিলে। এতিয়া ইয়াতে এটা 100 ফুট হেংদাং এটা নিৰ্মাণ কৰিবলৈ অসম চৰকাৰে বাজেটত ধৰিছে। তেতিয়া কি কৈছিলে, আতন বৰগোহাঁয়ে লাচিত বৰফুকনৰ মনোবল বঢ়াবৰ কাৰণে কি কৈছিলে, বাৰীৰ ভিতৰৰ পুখুৰী খান্দিলেও আঁঠুটা দহোটা মানুহক শিঙিয়ে বিন্ধে বুলি মনোবল বঢ়াইছিলে। আৰু পিছত যুদ্ধ তেতিয়া শৰাইঘাটৰ মূল যুদ্ধ হৈছিলে। আৰু শৰাইঘাটৰ মূল যুদ্ধত 71 চনত উদয়াদিত্য সিংহৰ দিনত জিকিছিলে। তাৰপিছত এইটো ক'ত আছে, আজ্ঞাথুৰি পাহাৰৰ 87 বিঘা ভূমিত কি হয়, ৱাৰ মেমৰিয়েল প্ৰতিষ্ঠা কৰা আছে আজ্ঞাথুৰি। আৰু এই জেগাটোৰ নাম দদৰা পছৰীয়া, এইটো মনত ৰাখিবলগীয়া। ক'ত আছে বুলি সুধিব পাৰে, আজ্ঞাথুৰি পাহাৰ। শৰাইঘাটৰ যুদ্ধৰ কথা আমি জানিলোৱেই, ৰামসিংহ আছিলে। আমি শৰাইঘাটৰ যুদ্ধৰ কথা সকলোৱে জানো, উদয়াদিত্য সিংহৰ কথা কৈছোৱেই। তাৰপিছত ইটাখুলি ৰণৰ সময়ত গদাধৰ সিংহ আছিলে। ইটাখুলিৰে শেষ ৰণ আছিলে, গুৱাহাটীৰ ওচৰত আছে ইটাখুলি, শেষ ৰণ, মোগলৰ লগত শেষ ৰণ। লতাকটা ৰণৰ কথা আমি উল্লেখ কৰিছিলোঁ, ৰাজেশ্বৰ সিংহৰ কথা উল্লেখ কৰিছিলোঁ। তেতিয়া লতাকটা ৰণ হৈছিলে ৰাজেশ্বৰ সিংহৰ দিনত। মণিপুৰৰ ৰজা জয়সিংহক মানে আক্ৰমণ কৰিছিলে, ফলত কি হৈছিলে, বিষয়া পঠাই লতা কাটি কাটি গৈছিলে কাৰণে যুদ্ধ কৰিবলৈ, আৰু অসফল অভিযান কিন্তু সেইকাৰণে ইয়াত জয় হ'ব পৰা নাছিলে। আৰু মানৰ আক্ৰমণত ৰাজ্য সেৱা মণিপুৰৰ ৰজা জয়সিংহে কুৰংগ নয়নীক কি হয়, ৰাজেশ্বৰ সিংহলৈ বিয়া দিছিলে। আৰু এই কুৰংগ নয়নীয়ে শেষত মোৱামৰীয়া বিদ্ৰোহৰ নেতা নাহৰক হত্যা কৰিছিলে। এইটো আমি মনত ৰাখিবলগীয়া। তাৰপিছতে কপাৰ প্লেট গ্ৰাণ্ট কৰিছিলে কিহৰ কাৰণে, মাটি দান কৰাৰ ক্ষেত্ৰত যি কপাৰ প্লেট দান কৰিছিলে ব্ৰাহ্মণবিলাকক, সেইটো ৰাজেশ্বৰ সিংহৰ দিনৰ পৰাই হৈছিলে। হিন্দু টেম্পল বনাবৰ কাৰণে, ব্ৰাহ্মণবিলাকক বা হিন্দু টেম্পল বনাবৰ কাৰণে কপাৰ প্লেটত যি মাটি দান কৰাৰ কথা লিখিছিলে, সেইটো ৰাজেশ্বৰ সিংহৰ দিনৰ পৰাই হৈছিলে। ইয়াৰ আগত আমি আৰু পাইছোঁ, আৰু বেলেগ ৰজাই দিছিলে ব্ৰাহ্মণক দান, 200 বিঘা ভূমি দান কৰিছিলে, পালসকলে দান কৰিছিলে বুলি পাইছোঁ আমি। আগৰ ভিডিঅ'তে আপোনালোকে চাব সেইটো কথা। তাৰপিছত আমাৰ দুটামান ফেক্টছ থাকি গৈছিলে। ধুদৰ আলি বনাইছে 211 কিলোমিটাৰ, ক'ৰ পৰা ক'লৈ আছে, কমাৰগাঁও জয়পুৰৰ পৰা মৰিয়নিক টাচ কৰি গৈছে, কমাৰগাঁও জয়পুৰৰ পৰা মৰিয়নিক স্পৰ্শ কৰি গৈছে। ধুদৰ আলি গদাধৰ সিংহই বনাইছিলে। তাৰপিছত গদাধৰ সিংহই লেণ্ড ছাৰ্ভে, মাটিৰ জৰীপ কৰা প্ৰথম ৰজা আছিলে। লোকপিয়ল কোনে কৰিছিলে, আমি পালোঁ সেই কথা, চুহুংমুঙৰ দিনত প্ৰথম হৈছিলে লোকপিয়ল। লাই আৰু লেচাইৰ কথা আমি পাইছোঁ। লাই লেচাই হ'ল, লাই যি আছিলে সেই ৰুদ্ৰসিংহ, আৰু ৰুদ্ৰসিংহৰ দিনতেই কি হয়, জাপিক আৰু বিহুক কি হয়, স্বীকৃতি দিয়া হয়, মৰ্যাদা, ৰাজকীয় মৰ্যাদা দিয়া হয়, জাপি, এইটো কথাও আহে পৰীক্ষাত। উমানন্দ মন্দিৰ নিৰ্মাণ কৰিবলৈ গদাধৰ সিংহই গড়গয়া সন্দিকৈক আদেশ দিছিলে। এইটো গড়গয়া সন্দিকৈটো নালাগে, উমানন্দ মন্দিৰ কোনে বনাইছিলে 1694 চনটো নালাগে, সেইটো আহে। ইয়াৰ পিছত আৰু কেইটামান ফেক্টছ থাকি গৈছে, এইকেইটা আমি চাই দিওঁ। ৰুদ্ৰসিংহৰ কথা আছে। ৰুদ্ৰসিংহই ব্ৰাহ্মণ গোসাঁইসকলৰ মুখ্য কাৰ্যালয় মাজুলীত বনাই দিছিলে। মাজুলীত ৰুদ্ৰসিংহই, তাতে সত্ৰও পাতিছিলে। কি হ'ল, ব্ৰাহ্মণ সত্ৰাধিকাৰ আউনীআটী গোসাঁইক ধৰ্মগুৰু হিচাপে মানি লৈছিলে ৰুদ্ৰসিংহই। এইটো ৰুদ্ৰসিংহই এটা নিয়ম কৰিছিলে যে ব্ৰাহ্মণ আৰু শূদ্ৰ মহন্তই শৰণ দিব নোৱাৰিব, কাৰণ পাইকৰ জৰিয়তে ৰাজ্য চলাবলৈ অসুবিধা হৈ গৈছিলে। সেইকাৰণে পাইকসকলে কামৰ পৰা বাচিবৰ কাৰণে এই কি হয়, শৰণ লৈছিলে। তেতিয়া শৰণ লোৱাৰ লগে লগে কামৰ পৰা বাচি যায়, সেইকাৰণে সেইটো কৰিবলৈ দিয়া নাছিলে ৰুদ্ৰসিংহই। তাৰ বৈৰাগী খেলটো জন্ম দিছিলে ৰুদ্ৰসিংহই। বৈৰাগী খেল, পাইক পথাৰ, বৈৰাগী খেল, আগলৈকে 3টা আছিলে, ৰুদ্ৰসিংহৰ দিনত 4টা হ'ল, 4টা পাইক। গতিকে তেতিয়ালৈকে সেইটো, আৰু বিহু মৰ্যাদা দিয়া হয়, ৰাজকীয় মৰ্যাদা। ৰুদ্ৰসিংহই বিহুক ৰাজকীয় মৰ্যাদা দিয়ে। তাৰপিছত ৰুদ্ৰসিংহৰ এজন বিদ্বান আছিলে কি, কবিৰাজ চক্ৰৱৰ্তীয়ে ৰচনা কৰিলে নাটক শংখচূড় বধ। কবিৰাজ চক্ৰৱৰ্তীয়ে অভিজ্ঞানম, শকুন্তলম আৰু ব্ৰহ্মবৈৱৰ্ত পুৰাণ অসমীয়ালৈ কবিৰাজ চক্ৰৱৰ্তীয়ে অনুবাদ কৰে। আমি অসমীয়া প্ৰাচীন সাহিত্যৰ কথা এইটো উল্লেখ কৰিছিলোঁ তাত। ৰুদ্ৰসিংহৰ দিনত এইটো কাম হৈছে, এইটো আপোনালোকে মনত ৰাখিব, বহীত নোট কৰি থ'ব, অন্যথা পাহৰি থাকিব আপোনালোকে। এইটো মনত ৰাখিব, পৰীক্ষাত আহিব পাৰে। শংখচূড় বধ নাটকখন কোনে লিখিছিলে, কবিৰাজ চক্ৰৱৰ্তী। আৰু অভিজ্ঞানম, শকুন্তলম আৰু ব্ৰহ্মবৈৱৰ্ত পুৰাণ অসমীয়ালৈ অনুবাদ কৰিছিলে। এই 3টা ফেক্টছ সাহিত্যৰ ওপৰত। ৰুদ্ৰসিংহই কি বনাইছিলে, কাৰেংঘৰ, জয়সাগৰ পুখুৰী, জয়দৌল আৰু নামদাঙৰ শিলৰ সাঁকো, এইটো আমি আগত পাইছোঁ। কিন্তু প্ৰথম চোৱাত তেওঁ বৈষ্ণৱ ধৰ্মত দীক্ষিত হ'লেও পিছত হিন্দু ধৰ্মৰ শাক্ত পন্থাৰ প্ৰতি আগ্ৰহী হয়, আৰু কৃষ্ণৰাম ন্যায়বাগীশক আনি বংগৰ পৰা আনি শৰণ লয়। সেইকাৰণে পৰ্বতীয়া গোসাঁই বুলি কোৱা হয়। কৃষ্ণৰাম ন্যায়বাগীশক কামাখ্যা মন্দিৰ চোৱা চিতাৰ দায়িত্ব দিয়ে, আৰু পৰ্বতীয়া গোসাঁই বুলি কোৱা হয়। 1714 চনত ৰুদ্ৰসিংহৰ মৃত্যু হয়, আৰু পুত্ৰ শিৱসিংহ।
ইয়াৰ পিছত শিৱসিংহই কি কৰিছিলে আমি চাওঁ। এই চনটো মনত ৰাখিব, কেতিয়া মৃত্যু হৈছিলে এইটো আহিব পাৰে। গোটেইকেইজনৰ নাহে, চিলাৰায়, নৰনাৰায়ণ, চুকাফা, ৰুদ্ৰসিংহ, এনেকৈ কেতিয়া মৃত্যু হৈছিলে এইটো কথা আহিব পাৰে। এইকেইটা মনত ৰাখিব। শিৱসিংহই ব্ৰাহ্মণ, পুৰোহিতক আৰু জ্যোতিষীৰ ওপৰত বৰ বিশ্বাস কৰিছিলে। ছত্ৰভংগ যুগ আছে বুলি কোৱাৰ কাৰণে কি কৰিলে, প্ৰথমা পত্নী ফুলেশ্বৰীক ৰাণী পাতি দিলে। আৰু 3গৰাকী ৰাণী হোৱাৰ এইটোৱে ইতিহাস আহোমৰ দিনত। আৰু এনেকুৱা এটা সময় আছিলে ইয়াত যুদ্ধ বিগ্ৰহ হোৱাই নাছিলে, একেবাৰে শান্তি আছিলে। বৰ ৰজা বুলি নাম দিলে ফুলেশ্বৰীক। ফুলেশ্বৰীয়ে কি হ'ল, দুৰ্গা পূজাৰ আয়োজন কৰি মোৱামৰীয়া মহন্তক প্ৰসাদ খোৱালে আৰু বলিৰ তেজেৰে ফুট দিলে। আৰু শৱদাহ প্ৰথা এই দিনৰ পৰা আৰম্ভ হৈছিলে, ফুলেশ্বৰীৰ দিনৰ পৰা। তাৰ আগলৈকে কবৰ দিছিলে। এইটো এটা ইম্পৰ্টেণ্ট তথ্য হয়। গৌৰীসাগৰ পুখুৰী খন্দাইছিলে। তাৰপিছত ইয়াৰ পিছত ফুলেশ্বৰীৰ মৃত্যু হয়। ফুলেশ্বৰীৰ মৃত্যুত ভনীয়েক দ্ৰৌপদীক বিয়া পাতে। দ্ৰৌপদীৰ আন এটা নাম আছিলে অম্বিকা। অম্বিকা দেৱীয়ে শিৱদৌল বনায়, অম্বিকা দেৱীয়ে। আৰু আগত কওঁতে এটা ভুল হৈ গ'ল, দ্ৰৌপদী বুলি ক'লোঁ। দ্ৰৌপদী দ্বিতীয়গৰাকী, এইগৰাকী যি অম্বিকাই। তৃতীয়গৰাকী সৰ্বেশ্বৰী বা এনাদৰী বা সৰ্বেশ্বৰী তৃতীয়গৰাকী। তাৰপিছত প্ৰমত্ত সিংহ ৰজা হোৱাৰ কথা আমি পাইছিলোঁ। প্ৰমত্ত সিংহই ৰংঘৰটো বনাইছিলে পকীকৈ, সিংহদুৱাৰ নিৰ্মাণ কৰিছিলে, শুক্লেশ্বৰ মন্দিৰ বনাইছিলে আৰু ৰুদ্ৰেশ্বৰ মন্দিৰ। এইটো আমি পালোঁ। ৰাজেশ্বৰ সিংহৰ দিনত লতাকটা ৰণ হৈছিলে, সেইটো পালোঁ। মণিপুৰৰ ৰজা জয়সিংহৰ কথা আমি পালোঁ। এবাৰ ৰিপিট কৰা নিচিনা হৈছে কথাখিনি। কুৰংগনয়নীৰ কথা পালোঁ। তাৰপিছত কি বনাইছিলে, গড়গাঁৱৰ কাৰেংঘৰ। এতিয়া কাৰেংঘৰ দুটা পালোঁ আমি। গড়গাঁৱৰ যিটো কাৰেংঘৰ, এইটো ৰুদ্ৰসিংহই নহয়, এইটো ৰাজেশ্বৰ সিংহই বনাইছিলে। আচলতে কাৰেংঘৰ বুলি ক'লে আমি ৰাজেশ্বৰ সিংহৰ কথাহে বুজোঁ। আগত কাৰেংঘৰটো ৰুদ্ৰসিংহই বনাইছে বুলি কৈছে। যিহেতু এইটো কাৰেংঘৰ গড়গাঁৱৰ কাৰেংঘৰ নহয়, ৰংপুৰত আছিলে। ৰংপুৰত এটা আছিলে, যিটো এতিয়া বৰ্তমানৰ সেইটো ৰাজেশ্বৰ সিংহই বনাইছে। তাৰপিছত আমি পালোঁ কি, বশিষ্ঠাশ্ৰম। এইটো ইম্পৰ্টেণ্ট। বশিষ্ঠাশ্ৰম কোনে বনাইছিলে, ৰাজেশ্বৰ সিংহই। বশিষ্ঠাশ্ৰম ৰাজেশ্বৰ সিংহই বনাইছিলে। নৱগ্ৰহ মন্দিৰ বনাইছিলে চিত্ৰাচল পাহাৰত, যিটো আছে নৱগ্ৰহ মন্দিৰ, চিত্ৰাচল পাহাৰত আছে নৱগ্ৰহ মন্দিৰ। তাৰপিছতে তলাতল ঘৰো কোনে বনাইছিলে, ৰাজেশ্বৰ সিংহই বনাইছিলে। ৰাজেশ্বৰ সিংহৰ দিনত কি হয়, কীৰ্তিচন্দ্ৰ বৰবৰুৱা শক্তিশালী হৈ উঠে। আৰু সেই সময়ত কি হয়, নুমলী বৰগোহাঁয়ে চকৰি ফেটি বুৰঞ্জী লিখিছিলে। চকৰি ফেটি বুৰঞ্জীত কীৰ্তিচন্দ্ৰ বৰবৰুৱাক গেন্ধেলা বুলি শব্দটো কোৱাৰ কাৰণে গেন্ধেলা, এই বুৰঞ্জী দাহ কৰিছিলে। কিন্তু এই বুৰঞ্জীখনত কি হ'ল, কটাৰীৰে চাচি এই শব্দবোৰ নাইকিয়া কৰি বুৰঞ্জীখন ৰক্ষা কৰিছিলে নুমলী বৰগোহাঁয়ে কৰা। এইটো প্ৰশ্ন আহিব পাৰে পৰীক্ষাত। যি হওক, এতিয়া আমি লক্ষীসিংহ যেতিয়া ৰজা হৈছিলে, তেতিয়া কীৰ্তিচন্দ্ৰ বৰবৰুৱাৰ নিৰ্দেশতে সকলোখিনি কাম কৰিছিলে লক্ষীসিংহই। ফলত কি হ'ল, 1769 চনত মোৱামৰীয়া বিদ্ৰোহ প্ৰথম আৰম্ভ হয়। আৰু মায়ামৰা সত্ৰৰ প্ৰতিষ্ঠাপক অনিৰুদ্ধ ভূঞা আছিল। আমি মটক সম্প্ৰদায়ৰ কথা আলোচনা কৰোঁতে সেই কথা কৈছোঁ। এওঁলোকক মটক আৰু মৰাণ জনগোষ্ঠীৰ লোক হয়। পুৰণি ভকত বুলিও কয় মোৱামৰীয়াসকলক। মায়ামৰা সত্ৰৰ কাৰণে মোৱামৰীয়া। প্ৰথম মোৱামৰীয়া বিদ্ৰোহ আৰম্ভ হৈছিলে 1769 চনত। নাহৰ খুৰা আৰু ৰাঘৱ মৰাণক কীৰ্তিচন্দ্ৰ বৰবৰুৱাই দুৰ্বল হাতী দিছে বুলি সুত উলিয়াই নাহৰ খুৰাৰ কাণ এখন কাটি পেলাইছিলে। সেইকাৰণে কি হয়, মোৱামৰীয়া গুৰুক গৈ যেতিয়া ক'লেগৈ, তেতিয়া প্ৰতিশোধ ল'বৰ কাৰণে এই আন্দোলন কৰিলে, বিদ্ৰোহ কৰিলে। ৰংপুৰ দখল কৰে মোৱামৰীয়াসকলে। তেতিয়া কি হয়, লক্ষীসিংহক বন্দী কৰি থয় আৰু কীৰ্তিচন্দ্ৰ বৰবৰুৱাক হত্যা কৰে। আৰু মোৱামৰীয়াসকলৰ যি নাহৰ খুৰাৰ পুত্ৰ ৰমাকান্তক ৰজা পাতে। ইয়াতে মোৱামৰীয়া বিদ্ৰোহৰ কথাটো আপোনালোকে মন কৰি যাব। ৰমাকান্ত নাহৰ খুৰাৰ পুতেক, আৰু ৰাঘৱ মৰাণক নতুন বৰবৰুৱা দিয়া হয়। বৰবৰুৱা ৰাঘৱ হয়। কিন্তু তেওঁলোকৰ অভিজ্ঞতা নাছিলে আৰু অত্যাচাৰ কৰাৰ কাৰণে তেওঁলোককো লাষ্টত কি হয়, হুঁচৰি দল এটাই ৰাঘৱ মৰাণক হত্যা কৰে বুলি কৈছে। আৰু ৰমাকান্ত পলাই গৈ পাছত ৰমাকান্তকো হত্যা কৰে। তাৰপিছত লক্ষীসিংহ পুনৰ ৰজা হয় আৰু মোৱামৰীয়া নিধন নীতি পুনৰ এফালৰ পৰা মোৱামৰীয়াসকলক হত্যা কৰি যায়। তাৰপিছত কি হয়, মোৱামৰীয়াসকলৰ লগত প্ৰায় 14 বছৰমান যুদ্ধ নোহোৱাকৈ থাকে। তাৰপিছত আকৌ যুদ্ধ হয়। তাৰপিছত গৌৰীনাথ সিংহৰ কথা এটা আমি জানিব লাগিব। কেপ্টেইন ৱেলেছৰ কথা আমি কৈছিলোঁ, যোৰহাটত যেতিয়া ৰাজধানী পাতোতে কেপ্টেইন ৱেলেছৰ। আৰু এটা ব্ৰিটিছৰ আৰ্হিত প্ৰথম সেনাবাহিনী ৰাখিছিলে গৌৰীনাথ সিংহই, ব্ৰিটিছৰ আৰ্হিত। আৰু আমি এটা কথা ক'ব থাকি গৈছে, খাৰ বাৰুদৰ প্ৰথম ব্যৱহাৰ হৈছিলে কাৰ দিনত,
প্ৰথম খাৰবাৰত যেতিয়া মিৰ জুমলা আক্ৰমণ হৈছিলে চুহুংমুঙৰ দিনত হৈছিলে চুহুংমুঙৰ দিনত হৈছিলে হেৰিয়ৰ দিনত এইটো চুহুংমুঙৰ দিনত হৈছিলে হয় ঠিকেই চুহুংমুঙৰ দিনত হৈছিলে তেতিয়া খাৰবাৰুদৰ ব্যৱহাৰ শিকে তাৰপিছত বৰটোপ বনাবলৈ কেতিয়া শিকে ৰুদ্ৰসিংহৰ দিনত বৰটোপ বনাবলৈ শিকে বুলি আমি পাইছিলোঁ এই কথাটো আপোনালোকে কনফাৰ্ম হৈ ল'ব এইটো প্ৰশ্ন আহে কেতিয়াবা তাৰপিছত আহিলে কমলেশ্বৰ সিংহৰ কথা কৈছিলোঁ কমলেশ্বৰ সিংহৰ দিনত দন্দুৱা দ্ৰোহ হয় কমলেশ্বৰ সিংহ কেতিয়া হৈছিলে 1795 পৰা 1811 চনলৈ দন্দুৱা দ্ৰোহ আচলতে কি এই কামৰূপৰ হৰদত্ত আৰু বীৰদত্ত নামৰ দুজন কি হয় বিষয়াই বিদ্ৰোহ কৰিছিলে আৰু পূৰ্ণানন্দ বুঢ়াগোহাঁয়ে ইয়াক দমন কৰে পূৰ্ণানন্দ বুঢ়াগোহাঁয়ে এই বিদ্ৰোহ দমন কৰে দন্দুৱা দ্ৰোহৰ সময়ত তাৰপিছত আহিলে আমাৰ মানৰ আক্ৰমণ আমি চাওঁ তাৰপিছত মানৰ আক্ৰমণ 1817 চনত 17 চনৰ পৰা 26 চনলৈ 3বাৰ হয় আৰু 21ৰ পৰা 25 চনলৈ কি হয় অসম আহোম ৰাজ্য বৰ্মদেশৰ তলতীয়া আছিলে 26 চনত যি সন্ধি হয় 24 চনত মানে কি হয় 1824 চনত মানে ইংৰাজৰ লগত যুদ্ধ কৰে তাৰপিছত 26 চনত কি হয় সন্ধি হয় ইয়াণ্ডাবুৰ সন্ধি আৰু 17 চনত প্ৰথম মানৰ আক্ৰমণ হয় ইয়াৰ আগত 16 ক'লোঁ 17টো মনত ৰাখিব 17 চনত প্ৰথম মানৰ আক্ৰমণ হয় তাৰ বদন চন্দ্ৰ বৰফুকনক হত্যা কৰা হয় বদন চন্দ্ৰ বৰফুকনক কোনে হত্যা কৰে ৰূপসিং সুবেদাৰে ৰাজমাৱে ৰূপসিং সুবেদাৰৰ সৈতে হত্যা কৰে এইটো প্ৰশ্ন আহিছে আগত কোনে হত্যা কৰিছে তাৰপিছত ৰুচিনাথ বৰগোহাঁইৰ কথা পাইছিলোঁ ৰুচিনাথে চন্দ্ৰকান্তক আঁতৰাই সি পুৰন্দৰ সিংহক ৰজা পাতে তাৰপিছত কি হয় 1819 চনত দ্বিতীয় আক্ৰমণ কৰে মানে আৰু চন্দ্ৰকান্তক পুনৰ ৰজা পাতে যেতিয়া চন্দ্ৰকান্ত ৰজা নহয় বুলি গম পালে তেতিয়া মান আহি গ'ল ইয়াত যিহেতু ৰুচিনাথে পুৰন্দৰ সিংহক ৰজা পাতিছিলে 19ত আহি আক্ৰমণ কৰিলে চন্দ্ৰকান্ত দ্বিতীয়বাৰ ৰজা হ'ল তাৰপিছত কি হয় চন্দ্ৰকান্ত সিংহই উপমা আইদেউক কি হয় মানলৈ বিয়া দিয়ে বডৌপায়াক মানৰ ৰজালৈ বিয়া দিয়ে বডৌপায়াক তাৰপিছত 1821 চনত মিংগি মাহা তিলুৱাই তৃতীয়বাৰ অসম আক্ৰমণ কৰে আৰু বহু আহোম বিষয়াক হত্যা কৰি যোগেশ্বৰ সিংহক ৰজাপাতি থৈ যায় চন্দ্ৰকান্ত সিংহ গুৱাহাটীলৈ পলাই যায় কিন্তু কাৰণ চন্দ্ৰকান্তই বিদ্ৰোহ কৰিছিলে সেইকাৰণে মিংগি মাহা তিলুৱা আহিলে তাৰপিছত যোগেশ্বৰ সিংহক ৰজাপাতি থৈ যায় তাৰপিছত কি হয় মহগড় ৰণ এই যে চন্দ্ৰকান্ত সিংহই বিদ্ৰোহ কৰিছিলে এই মানৰ বিৰুদ্ধে সেই শক্তিশালী আক্ৰমণ আছিলে চন্দ্ৰকান্ত সিংহৰ মহগড় নামৰ যোৰহাটৰ ওচৰৰ ককিলামুখত মহগড় নামৰ ঠাইত হৈছিলে এইখনে শেষ ৰণ তাৰপিছত পুৰন্দৰ সিংহ যেতিয়া কি হয় 1818 যিহেতু ৰুচিনাথ বৰগোহাঁয়ে 1818 চনত মানৰ দ্বিতীয় আক্ৰমণৰ আগত ৰজা পাতিছিলে তাৰপিছত 33ত যেতিয়া কি হয় ব্ৰিটিছে কৰতলীয়া ৰজা পাতে আৰু প্ৰথম ইংগ-বৰ্মী যুদ্ধৰ পাছত ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানী মানৰ হাতৰ পৰা যায় ক'লে ইষ্ট ইণ্ডিয়া কোম্পানীলৈ যায় আমি এই কথা ক'লোৱেই 1833 চনলৈকে কি হয় পুৰন্দৰ সিংহৰ হাতত থাকে আৰু 1838 চনত 1838 চনলৈকে পুৰন্দৰ সিংহই দায়িত্ব লৈ থাকে 33 চনত কি হয় শদিয়া আৰু মটক অঞ্চলৰ বাহিৰে গোটেই উজনি অসম আনুষ্ঠানিকভাৱে পুৰন্দৰ সিংহক গতাই দিয়া হৈছিলে 50,000 টকা বছৰি দিছিলে পাছত কৰ পৰিশোধ কৰিব নোৱাৰি কি হয় শাসনভাৰ এৰে আৰু কেইটামান ফেক্টছ আছে 1670 পৰা 1881লৈ অৰ্থাৎ শৰাইঘাটৰ যুদ্ধৰ পৰা ইটাখুলি যুদ্ধলৈকে এইটো অন্ধকাৰ যুগ আছিলে সেই সময়ত বহুত বিষয়া ভঙা পতা হৈছিলে এইটো কথা ক'লোঁ উদয়াদিত্য সিংহৰ দিনত বৰটোপ আনিছিলে এটা ৰুদ্ৰসিংহৰ কথা কৈছিলোঁ ভুল হৈছিলে এইটো ক্ষমা কৰি দিব উদয়াদিত্য সিংহৰ দিনত বৰটোপ আনিছিলে আৰু চুহুংমুঙৰ দিনতে খাৰবাৰুদ আনিছিলে চুহুংমুঙৰ দিনত যি আক্ৰমণ হৈছিলে তাত খাৰবাৰুদ আনিছিলে গৌৰীনাথ সিংহৰ দিনৰ পৰা কানি খেতিৰ প্ৰচলন কৰা হয় কানি খেতি কেতিয়াৰ পৰা প্ৰচলন ইংৰাজীয়ে যিটো বন্ধ কৰিছিলে এই ফুলগুৰিত হেৱাৰ আগত স্বাধীনতাৰ আগত তেতিয়া কি 1861 চনৰ আগত ফুলগুৰিত হেৱাৰ আগত তেতিয়া কি হয় এইটো কানি খেতিটো গৌৰীনাথ সিংহৰ দিনত হৈছিলে তাৰপিছত দেৱোত্তৰ আৰু ব্ৰহ্মোত্তৰ মাটি দিয়া নিয়ম কেতিয়াৰ পৰা প্ৰচলিত হৈছিলে সুচেনফাৰ দিনৰ পৰা প্ৰতাপ সিংহৰ দিনৰ পৰা দেৱোত্তৰ আৰু ব্ৰহ্মোত্তৰ মাটি দিয়া হৈছিলে দেৱোত্তৰ মাটি মানে এই যিসকলে মন্দিৰত থাকে আৰু ব্ৰহ্মোত্তৰ মাটি মানে সেইকেই মন্দিৰ বনাবৰ কাৰণে যি মাটি দিয়া হয় তাৰপিছত আৰু কেইটামান ফেক্টছ আছে যেনে প্ৰশ্ন আহিব পাৰে ধৰক এইখিনি কথা আমি গম পালোঁ আৰু প্ৰশ্ন কি ধৰণৰ আহিব পাৰে ভাস্কৰ বৰ্মনৰ শাসনকালত কামৰূপৰ মুখ্য উদ্যোগ কি আছিলে এইটো কোৱা হোৱা নাছিলে নাও নিৰ্মাণ এইটো MCQ আগত আহিছে
প্ৰথমে আদিম সকলৰ মাজত মৃতকৰ অন্ত্যেষ্টিক্ৰিয়া কোনে প্ৰৱৰ্তন কৰিছিলে? এইটো আদিম হ'ব নালাগিছিলে, আহোম হ'ব লাগিছিলে। এইটো ফুলেশ্বৰী কোঁৱৰীয়ে। সেইটো ক'লোৱেই। বৰা লৰুৱা হৈছে মহান যুঁজাৰুক প্ৰদান কৰা এটা উপাধি। ইছমাইল গাজীয়ে কাক প্ৰদান কৰিছিলে এই উপাধি? কামৰূপ ৰজাক আক্ৰমণ কৰিছিল, কামৰূপ ৰজাক এই উপাধি প্ৰদান কৰিছিলে বৰা লাৰুৱা বুলি, ইছমাইল গাজীয়ে। নেপালৰ পশুপতিনাথ মন্দিৰৰ শিলালিপিত গৌড্ৰাদী কলিংকাশালা পট্টি বুজাই কোন এওঁ? শ্ৰীহৰ্ষদেৱ। শ্ৰীহৰ্ষদেৱৰ জীয়ৰী ৰাজ্যমতীক কি হৈছিলে? নেপাললৈ বিয়া দিছিলে ৰাজ্যমতীয়ে পশুপতিনাথ মন্দিৰ বনাওঁতে। এইটো হৰ্ষদেৱ বৰ্মন বংশৰ হয়, এইটো লিখাইছিলে। ৰামায়ণৰ মতে অমৃতৰাজ ৰাজ্যৰ প্ৰতিষ্ঠাপক আছিল প্ৰাগজ্যোতিষ। প্ৰাগজ্যোতিষকে অমৃতৰাজ বুলি কোৱা হৈছিলে ৰামায়ণত, অমৃতৰাজ। 1585 চনত কোচ ৰাজ্যলৈ এজন ইংৰাজ ভ্ৰমণকাৰী ভ্ৰমণ কৰিছিল, তেওঁৰ নামটো কি আছিলে? ৰাল্ফ ফিছ। ভ্ৰমণকাৰীসকলৰ কথা আমি বেলেগকৈ চাব পাৰিম। হিউৱেন চাঙৰ কথা পাইছোৱেই, চিহাবুদ্দিন তালিছৰ কথা ইয়াৰ পিছত আছে। এই ৰাল্ফ ফিছৰ কথা আমি পালোঁ, কোচ ৰাজবংশলৈ আহিছিলে। তাৰপিছতে পাৰ্চী ইতিবৃত্ত ফাথিয়া ই ইব্ৰিয়া কাৰ দ্বাৰা সংকলিত হৈছে? চাহিবুদ্দিন তালিছৰ দ্বাৰা। এইজনো ভ্ৰমণকাৰী আছিলে। 1897 চনত ৰত্নাপালৰ বৰাগাঁও তামৰ প্লেট কোনে অনুবাদ কৰিছিল? ৰত্নাপালৰ বৰাগাঁও তামৰ প্লেট ডাক্তৰ হুয়েমলে অনুবাদ কৰিছিলে। দন্দুৱা দ্ৰোহৰ কথা আমি কৈছিলোঁ। দন্দুৱা দ্ৰোহৰ কাৰণে কি হয়? বৰফুকনক প্ৰতাপ বল্লভ উপাধি দিছিলে। প্ৰতাপ বল্লভ উপাধি বৰফুকনক দিছিলে, যিটো আমি দন্দুৱা দ্ৰোহ পাইছিলোঁ। এইখিনিলৈকে সম্পূৰ্ণ কথাখিনি অন্তৰ্ভুক্ত কৰিলোঁ। ইয়াত আমি যি কথা অন্তৰ্ভুক্ত কৰিছোঁ তাৰ পৰাই MCQ বনিব। গতিকে আপোনালোকে ভিডিঅ'টো অকণমান টাইম লৈ যদি ধুনীয়াকৈ চাই ইয়াৰ পৰা নিশ্চিতভাৱে সকলো প্ৰশ্নৰ উত্তৰ ছল্ভ কৰিব পাৰিব। মেক্সিমাম প্ৰশ্নৰ উত্তৰ ইয়াতে সোমাই আছে আমাৰ। আমি মূলা গাভৰুৰ পৰা ধৰি গোটেইখিনি পালোঁ। আৰু ইয়াত এটা আক্ৰমণ হৈছিলে, আমাৰ প্ৰথম আক্ৰমণ তুৰ্বকে যি আক্ৰমণ কৰিছিলে। তাৰপিছত মিৰ জুমলাৰ আক্ৰমণ আছিলে। তুৰ্বকে আক্ৰমণ কৰোঁতে চুহুংমুং ৰজা আছিলে, সেইটো কথা আপোনালোকে মনত ৰাখিব। আৰু আগৰ ভিডিঅ'টোত আপোনালোকে এটা কথা কোৱা ভুল হৈ গৈছিলে, ভাস্কৰ বৰ্মা সুপ্ৰতিষ্ঠিত বৰ্মাৰ পুত্ৰ বুলি কোৱা হৈছিল। আচলতে পুত্ৰ নহয়, ভাতৃ হয়, এইটো মনত ৰাখিব। আৰু শালস্তম্ভ বংশৰ শেষজন ৰজা আছিলে কোন? শালস্তম্ভ বংশৰ শেষ ৰজাজন যিজন আছিলে ত্যাগ সিংহৰ পিছতেই ব্ৰহ্মপাল আহিছিলে। এই কথাটো আপোনালোকে মনত ৰাখিব। ভিডিঅ'টি আপোনালোকে শেষলৈকে চোৱাৰ কাৰণে ধন্যবাদ জনাইছোঁ। আৰু আপোনালোকৰ এই ভিডিঅ'টো চাই যাতে কামত আহে তাৰ আশা কৰিলোঁ। আৰু চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি আমাক অনুপ্ৰাণিত কৰিব। থেংক ইউ।